সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ফাকুৱা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে। সত্ৰ নগৰী মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত এইবাৰ 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰঙৰ উৎসৱ ফাকুৱা। প্ৰথম অৱস্থাত ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা এই ঐতিহাসিক সত্ৰখনত আনন্দ উল্লাহৰ মাজেৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰি আহিছিল। সেই সময়ত চামগুৰি সত্ৰৰ কীৰ্তন ঘৰতে ফাকুৱা উৎসৱ ভাগি পালন কৰিছিল। পিছলৈ সত্ৰবাসীৰ সুবিধা হোৱাকৈ এভাগি দৌল নিৰ্মাণ কৰিছিল। তাৰ পাছত দুদিনীয়াকৈ এই ফাকুৱা উৎসৱ পালন কৰিছিল। আজিৰ পৰা কেইটামান বছৰ আগৰ পৰা সত্ৰখনত 4 দিনীয়াকৈ এই ৰঙৰ উৎসৱ ফাকুৱা পালন কৰি আহিছে। প্ৰথম দিনা বিয়লি ভাগত গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচীৰে চামগুৰি সত্ৰত ফাকুৱাৰ শুভাৰম্ভ হয়। এই ফাকুৱা উৎসৱত দিহানাম পৰিৱেশনৰ বাবে সত্ৰখনৰ আইসকলে এনেদৰে প্ৰতিটো দিনতে এনেদৰে আখৰা কৰা দেখিবলৈ পোৱা গৈছে। এই আইসকলে অসমবাসীলৈ আগন্তুক ৰঙৰ উৎসৱ ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকে কয় এই ফাকুৱা উৎসৱে অসমবাসীলৈ সুখ শান্তি কঢ়িয়াই আনক। চামগুৰি সত্ৰৰ উপৰিও মাজুলীৰ দক্ষিণপাট সত্ৰ, বেঙেনা আদি সত্ৰ, গড়মূৰ সত্ৰত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হয়। প্ৰথমে আমি সমগ্ৰ অসমবাসীকে আগন্তুক ফাকুৱা উৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত আজি এসপ্তাহ ধৰি ফাকুৱা উৎসৱৰ দিহানামৰ আখৰা চলি আছে। আমাৰ সমূহ আইসকলে এই হৰি মন্দিৰতে বহি আখৰা সম্পূৰ্ণভাৱে চলাই আছে আৰু সুন্দৰকৈ আমি ভাবিছোঁ আমি যেনেকৈ আনন্দ অনুভৱ কৰিছোঁ সেই ফাকুৱাৰ আনন্দ যেন সমগ্ৰ অসমবাসীয়ে লাভ কৰে আৰু এই উৎসৱভাগে সুন্দৰৰূপে সকলোৱে উদযাপন কৰি শান্তি সম্প্ৰীতি আৰু আনন্দৰে অতিবাহিত কৰিব পাৰে। আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ এই দৌল উৎসৱভাগি পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে। কিন্তু এইটো এতিয়া আমাৰ অলপমান প্ৰসাৰ কৰি গোৱা হৈছে। আমাৰ সকলোৱে মিলিজুলি আমাৰ দিহানাম, বৰগীত, এনে সত্ৰীয়া নৃত্য এনেকৈ পৰিৱেশনেৰে অকণমান বহলোৱা কৰা হৈছে। সেয়ে আমাৰ আইসকলে লগ লাগি পেলাই আজি আমাৰ ইয়াৰে আখৰা চলি আছে দিহানামৰ। তাকে আমাৰ এনেকৈ যাতে আগলৈও চলি থাকে আইসকলক সেইটোকে আহ্বান জনাইছোঁ আৰু এনেকৈ যাতে আমাৰ ফাকুৱা দৌল উৎসৱ ভাগি আগলৈকো এই ধৰণে ৰং ৰহস্যৰ মাজেৰে যাতে চলি থাকে।